মজা হয়নি তোমরা? ভালো আছে? ইউপিপিএল জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, জিএসপি জিন্দাবাদ, জিএসপি জিন্দাবাদ, এজিপি জিন্দাবাদ, এজিপি জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ, জয়ন্ত বসুমতারি জিন্দাবাদ। ট্রেক্টর শ্রমিক ভোট দিয়ক, ট্রেক্টর শ্রমিক ভোট দিয়ক। ভাৰত মাতা কি। আজি এই শুভ দিনত প্ৰথমতে মই বাসুগাঁওবাসী ৰাইজক হোলীৰ শুভকামনা জ্ঞাপন কৰিছো। আজিৰ পৰা তিনিদিনীয়া আমাৰ ৰঙৰ উৎসৱ হোলী আৰম্ভ হৈছে আৰু এই হোলীৰ দ্বাৰা আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ মাজতো আমাৰ জীৱনটো যাতে কালাৰফুল হয়, ৰঙীন হয়, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো। বাসুগাঁও অঞ্চলত বসবাস কৰা বড়ো, বঙালী, ৰাজবংশী, অসমীয়া বিভিন্ন জনগোষ্ঠীৰ ৰাইজৰ মাজত শান্তি, সম্প্ৰীতি, মিলা প্ৰীতি, মৰম, স্নেহ, বিশ্বাস যাতে অটুট থাকে, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া ভাষণ ৰাখিব লাগে বুলি মই এতিয়া ভাবা নাই, কাৰণ এইবাৰ অসমত এটা শক্তিশালী চৰকাৰ হ'বলৈ গৈ আছে। এই চৰকাৰটো গঠন কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, ইউপিপিএল আৰু জিএছপি আমি একত্ৰিতভাৱে একেলগে কাম কৰিছো। আমাৰ ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে, আমাৰ দুখীয়া গৰীব মানুহৰ সমস্যা সমাধান কৰাৰ কাৰণে, মহিলাসকলক আগুৱাই লৈ যোৱাৰ কাৰণে, নিবনুৱাসকলক সংস্থাপন প্ৰদান কৰাৰ কাৰণে, খেতিয়কসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে, ব্যৱসায় বাণিজ্য কৰা সকলো ব্যক্তিকে ভাল এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে আমি এটা সুস্থ আৰু সবল চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি আছো। আপোনালোকে জানে, যোৱা 30-40 বছৰত বড়োলেণ্ড অঞ্চলত অশান্তি হৈ আছিলে। যোৱা 17 বছৰত হাগ্ৰামা আৰু চন্দন ব্ৰহ্মৰ ইয়াত চৰকাৰ চলি আছিল। এই সময়তো বিভিন্ন অঞ্চলত হত্যা, হিংসা, লুণ্ঠন, বিভিন্ন সমস্যাই আমাৰ এই বড়োলেণ্ডবাসী ৰাইজক জৰুৰা কৰি পেলাইছিলে। আমাৰ মাজত বিশ্বাস হেৰাই গৈছিলে। চৰকাৰী আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়নটো সঠিকভাৱে নোপোৱাৰ কাৰণে ইয়াত ভেদাভেদ সৃষ্টি হৈছিলে, বড়ো সৃষ্টি হৈছিলে। আৰু আজি আমি বড়োলেণ্ড অঞ্চলত 35 লাখ জনসাধাৰণৰ ভৱিষ্যতৰ স্বাৰ্থত, শান্তি, নিৰাপত্তা, উন্নয়নৰ স্বাৰ্থত আমাৰ সকলো ব্যক্তিগত ইণ্টাৰেষ্ট বাদ দি পেলাই বিজেপি, এজিপি, জিএছপি আৰু ইউপিপিএল একত্ৰিত হৈছো। এতিয়া আমাৰ মাজত কোনো বড়ো অনাবড়ো বিভাজন নাই, কোনো জাতি জনগোষ্ঠীৰ বিভাজন নাই। একত্ৰিত বড়োলেণ্ডবাসী হিচাপে থিয় দিবলৈ ওলাইছো। যোৱা সময়ত মানুহে বহুত কষ্ট পালে। ইফালে আৰ্মি পুলিচৰ উপদ্ৰৱ, ইফালে উগ্ৰপন্থীৰ বিভিন্ন সমস্যা। কিন্তু যোৱা 2020 চনৰ 27 জানুৱাৰীত এটা শান্তি চুক্তি হৈ যোৱাৰ পিছত আমাৰ অঞ্চলত না আৰ্মি পুলিচৰ ডিষ্টাৰ্বেন্স আছে, না কিবা ধন দাবী অপহৰণ কিবা কিবি হৈছে, চব শান্তি হৈ গৈছে। আৰু এইটো আমাৰ ব্যৱসায়ী মানুহবিলাকৰ কাৰণে অত্যন্ত দৰকাৰ আছিলে। যিসকলে ব্যৱসায় কৰি খায়, সেইসকলে শান্তি বিচাৰে, আৰু আজি আমি শান্তি পাবলৈ সক্ষম হৈছো। সেইকাৰণে এই শান্তিটো চিৰযুগমীয়া কৰাৰ কাৰণে, এই শান্তিটো চিৰস্থায়ী কৰাৰ কাৰণে, এই নিৰাপত্তাটো সদায় আমি পাবৰ কাৰণে আমাৰ ইয়াত বৰ্তমান যি চৰকাৰ আছে, এই চৰকাৰটো চিৰদিনৰ কাৰণে আমি ৰাখিব লাগিব। নিৰ্বাচনৰ আগত, যোৱা বিটিচি নিৰ্বাচনৰ আগত ইউপিপিএল চৰকাৰ আহিলে অনাবড়ো মানুহবিলাকক ভূমিৰ অধিকাৰ নিদিব, বড়োলেণ্ডৰ পৰা খেদি পঠাব, বিভিন্ন কথা বিপিএফে প্ৰচাৰ চলাইছিলে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভাৰতীয় মানুহ, আপোনালোকে অসমৰ বাসিন্দা, আপোনালোকে বড়োলেণ্ডৰ বাসিন্দা, আৰু ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ পাবলৈ সকলোৰে সক্ষম আছে। সকলো এই অধিকাৰ পাব লাগে। আৰু সেইকাৰণে নিৰ্বাচনৰ আগত আমি 3 মাহৰ ভিতৰত
সকলো মাটিৰ পত্ৰ দিয়া ব্যৱস্থা আৰম্ভ কৰিম বুলি কৈছিলো যদিও এই মাহৰ ভিতৰতে আমি 5,700 মানুহ মাটিৰ পাট্টা প্ৰদান কৰিছো। খেতি পথাৰ কথা নাই, মাটিৰ পাট্টাহে আমি প্ৰদান কৰিছো আমাৰ ৰাইজক। আজি বড়োলেণ্ডত এটা সুস্থ চৰকাৰ আহিছে। এই চৰকাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰি ভাল শাসন এটা গঢ়ি তুলিব বিচাৰিছো, যাতে আমাৰ নিবনুৱা দুখীয়া গৰীব মানুহ MA BA পাছ কৰা ল'ৰা ছোৱালী বিলাকে ঘুষ নেদাকে চাকৰি ল'ব পাৰে। ইতিমধ্যে 2,060 জন মানুহক মাষ্টৰ চাকৰি দিয়া হৈছে, আৰু 1 টকা পইচাও ঘুষ খাবলৈ দিয়া হোৱা নাই। যোৱা 17 বছৰত যিসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে তেখেতসকলৰ ফাইলটো অলৰেডি খোলা হৈছে আৰু ইয়াৰ ওপৰত তদন্ত চলোৱা হৈছে। আৰু এই নিৰ্বাচন যোৱাৰ পিছতে যিসকলে দুখীয়া গৰীব মানুহ প্ৰবঞ্চনা কৰি দুখীয়া গৰীব মানুহ টকা খাইছে সেই মানুহবিলাকক কিন্তু চবকে জেলত পঠোৱা হ'ব। চবকে কোনো শাৰী নাযাব। যোনে আইনৰ ঘৰত পইচা খাইছে, চব কাৰ্ডৰ পইচা খাইছে, মহিলাসকলৰ পইচা খাইছে, মিড ডে মিলৰ পইচা খাইছে, গৰীব দুখীয়া মানুহৰ পইচা পোৱা মানুহবিলাক কোনো শাৰী যাব নোৱাৰিব। বড়োলেণ্ড অঞ্চলত বসবাস কৰা আমাৰ বঙালী ভাইসকলৰ বিভোজনৰ সমস্যা, NRCৰ সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা, এই সকলো সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰে আমি 6 জনকে উকিল নিয়োগ কৰিব বিচাৰিছো। আমাৰ দুখীয়া মানুহবিলাক যাতে আদালতত যাব লগা নহয়, কেছ ফাইল কৰিব লগা নহয়, ভালকে যাতে ইয়াতে থাকিব পাৰে, এই কাৰণে আমি এইটো দিয়াৰ ব্যৱস্থা কৰিছো। মহিলাসকলৰ চেল্ফ হেল্প গ্ৰুপবিলাকে শক্তিশালী হ'ব লাগিব। মহিলাসকলে অৰ্থনৈতিকভাৱে ফ্ৰীডম পাব লাগিব, স্বাধীনতা পাব লাগিব, তেতিয়াহে আমাৰ সমাজ সুস্থ হ'ব। যি মহিলাসকলে ইমান কষ্ট কৰি আমাৰ পৰিয়ালটো চাই, এই মহিলাসকলে আজি অৰ্থনীতিৰ অভাৱত বেমাৰ চাবলৈ পইচা নাই, ভাল ড্ৰেছ কিনিবলৈ পইচা নাই, ভালকে থাকিবলৈ বিভিন্ন সমস্যা হৈছে। সেইকাৰণে অৰ্থনৈতিক স্বাধীনতা আনিব লাগিব। সেইকাৰণে ৰাইজ নতুন চৰকাৰ UPPL BJPৰ চৰকাৰে বড়োলেণ্ডৰ এতিয়া সুস্থিৰতা আনিছে। যোৱা মদ ভাং দাদাগিৰি এইবিলাক দূৰ কৰিব লাগিব। যোৱা 17 বছৰত BPFৰ দাদাগিৰি, BLTৰ দাদাগিৰি, এই দাদাগিৰিবিলাকে আমাৰ সমাজৰ বহুত ভাল পৰিৱেশবিলাক বিনষ্ট কৰি দিছে। তো সেইকাৰণে আমি বিচাৰিছো এতিয়া কোনো দাদাগিৰি বড়োলেণ্ডত নচলিব। ইয়াত বড়োলেণ্ডত ৰাইজৰ দাদাগিৰি চলিব, ৰাইজৰ মতে চলিব, শান্তি থাকিব লাগিব, নিৰাপত্তাত বড়োলেণ্ড থাকিব লাগিব। ইয়াত কোনো হিংসা কৰিব নোৱাৰিব।